অসম বিজেপিত লবিকেন্দ্ৰিক ৰাজনীতি শক্তিশালী ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰ বাজপেয়ী ভৱনত মন্ত্ৰী জয়ন্ত মল্লৰ পাঠদান হিকাৰুৰ ৰূপত বিজেপি মুখপাত্ৰ বিজেপিত আছে দুটা বিপৰীতমুখী শিবিৰ এফালে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰ আনফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাহিনী আমাৰ নহয় এই চৰ্চা ৰাজ্যৰ ৰাজনৈতিক মহলৰ এই চৰ্চা বাজপেয়ী ভৱনত কঠোৰ চেষ্টা কৰিও যেন বিজেপিক হাতৰ মুঠিলৈ আনিব পৰা নাছিল কোনো এটা শিবিৰে কাৰণ দলৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল RSS নেতা ফণী শৰ্মা কিন্তু হঠাতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা সিদ্ধান্তই যেন সলনি কৰি দিলে ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক দৃশ্যপট ফণী শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়ানা বিজেপিৰ সাংগঠনিক দায়িত্ব দিয়া হ'ল মধ্য প্ৰদেশৰ GR ৰবীন্দ্ৰ ৰাজুক ফণী শৰ্মা গ'ল ৰাজুৱে অসম আহি পোৱাৰ আগতেই যেন ৰাজ্যিক বিজেপিৰ চাবিকাঠি হস্তগত কৰিলে মুখ্যমন্ত্ৰী শিবিৰে মঙলবাৰে বাজপেয়ী ভৱনত বহিল হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত স্বৰূপ জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলৰ সন্মুখত যেন শিক্ষকৰ ৰূপত জয়ন্ত মল্ল বৰুৱা মুখপাত্ৰসকলক কি নীতি শিক্ষা দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ক'লে শুনক সংবাদ মাধ্যমৰ সন্মুখত দলীয় কাৰ্যালয়ত যাতে দলৰ সতীৰ্থসকলে সুন্দৰভাৱে লগ পোৱাৰ সুবিধা কৰিব পাৰে সেইকাৰণে আমাৰ মন্ত্ৰীসকলক সপ্তাহত নহ'লেও 15 দিনৰ মূৰত এদিন আহা আৰু সেই ধৰণে লগ পোৱাৰ ব্যৱস্থা এটা কৰাৰ নিৰ্দেশনা দিয়া থাকে দলীয় সতীৰ্থসকলক লগ পালে আচল ছবিখন গম পোৱাৰো সুবিধা হয় সতীৰ্থসকলে জনাব পাৰে কি ধৰণে দলৰ কাৰ্যসূচী চলি আছে অকল মিডিয়াৰ স্প'ক্সমেন আৰু যিসকল আমাৰ পেনেলিষ্ট সেই সকলৰ লগত প্ৰায় 1 ঘণ্টা ধৰি আমি বৈঠক কৰিছিলোঁ সেয়া যিয়েই নহওক কিয় হঠাৎ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলক লৈ জয়ন্ত মল্ল বৰুৱাই কৰা বৈঠকে বহু কথাই কৈ গ'ল যেন সোণোৱাল শিবিৰে দখল কৰাৰ আগতেই বাজপেয়ী ভৱনৰ চাবিকাঠি হাত কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে নতুন সাংগঠনিক সম্পাদকৰ দায়িত্ব গ্ৰহণৰ আগতেই যেন মুখপাত্ৰসকলক কিটিপ শিকালে জয়ন্ত মল্ল বৰুৱাই হয়তো বিজেপি নেতাকৰ্মীক বুজাই দিলে এতিয়াৰে পৰা কাৰ হাতৰ মুঠিত ৰাজ্যিক বিজেপি ব্যুৰ ৰিপৰ্ট অপেন প্লেটফৰ্ম